নাৰী কেৱল সমাজখনৰ কাৰণে পিছুৱাই আছে প্ৰথম কথা এতিয়া যদি সন্তানহীনতা হয়তো তেওঁৰ কিবা অসুখ হয়তো স্বামীৰ কিবা সমস্যা বিভিন্ন সমস্যা থাকে বা কিবা কাৰণত এগৰাকী নাৰী সন্তান সম্ভৱা নহল এগৰাকী জীৱিত ব্যক্তি যাক আমি মানুহ বুলি কওঁ তেওঁতো কেতিয়াও মেচিন হ'ব নোৱাৰে কিবা কেৰুণ থাকিবও পাৰে জীৱনত বা শৰীৰত কেৰুণ শাৰীৰিক অসুস্থতা বিভিন্ন ধৰণৰ থাকিব পাৰে গতিকে সেইটো কাৰণে যদি কিবা কাৰণত তেওঁ সন্তানহীনতা হয় বা সন্তানহীনতাত তেওঁ মনত দুখ পাই আছে বা সন্তান সম্ভৱা হ'ব পৰা নাই তেতিয়াহ'লে সেইগৰাকী নাৰীক কিন্তু প্ৰথম হাঁহে আমাৰ সমাজখনেই আৰু তাৰ পাছত তেতিয়া সকলোৱে হাঁহিবলৈ সুবিধাটো পায় এইটো কথা ভাবি নাচায় যে কেৰুণটো ক'ত হয়তো তেওঁ অসুস্থতা বিভিন্ন কাৰণ বহুত প্ৰয়াস কৰিছে তাৰ পাছতো হোৱা নাই সেই সন্তান সম্ভৱা হ'ব নোৱাৰাৰ কাৰণে সেই নাৰীগৰাকী জীৱিত নহয় মৃত এগৰাকী নাৰী হিচাপে এইখন সমাজতে ঘূৰি ফুৰিবলগীয়া হয় আৰু সেই ইটিকিংবোৰ সহিব পৰা যিগৰাকী নাৰী তেওঁৰ জীৱনত কেনেকুৱা ধৰণৰ এটা কণ্টকময় জীৱন হয় সেই নাৰীগৰাকীয়েহে কেৱল বুজি পায়